लाइक और शेयर ठोक दीजिए महाकाल का लाइक और शेयर ठोक दीजिए। Hey guys, welcome back to my YouTube channel DZ Eats. So guys, আজি মই আপোনালোকক দেখাম আপোনালোকে প্ৰথমতে যেটো ভিডিও দেখিলে তেনেকুৱা ধৰণৰ ভিডিও আপোনালোকে কেনেকৈ ক্ৰিয়েট কৰিব পাৰিব আপোনালোকৰ এই হাততে থকা এন্ড্ৰইড মোবাইলত আৰু এলাইট মোছৰ নামৰ এপ্লিকেশনটো। So guys, বলক তেনেহলে আমি পলম কৰি নাথাকি ভিডিওটো ফালে আগবঢ়াম। কিন্তু ভিডিওটোলৈ আগবঢ়াৰ আগতে আপোনালোকক এটি সৰু অনুৰোধ, যদিহে আপোনালোকে চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টাটো অল নটিফিকেশন কৰি প্ৰেছ কৰি দিব যাতে মই দিয়া ভিডিওসমূহৰ নটিফিকেশনবোৰ আপুনি পাই থাকে। আৰু এটা লাইক কৰি দিব যদিহে ভিডিওটো চাই ভাল লাগে তেনেহলে বন্ধুসকলৰ লগত যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। সো গাইস বলক তেনেহলে আমি ভিডিওটো আৰম্ভ কৰো আমাৰ ৰেগুলাৰ ইন্ট্ৰোটোৰ সৈতে। প্ৰথমে আপোনালোকে মোৰ ডেসক্ৰিপচনৰ পৰা আপোনালোকে যিটো তাত লিংক পাব আপোনালোকে এটা পাব আপোনালোকে বিট বুকমাৰ্ক বুলি পাব আৰু এটা আপোনালোকে চেক ইফেক্ট বুলি পাব। সেই দুটা লিংক আপোনালোকে প্ৰথমতে আপোনালোকৰ এলাইট মোছন এপ্লিকেশনটোত ইম্পৰ্ট কৰি ল'ব। ইম্পৰ্ট কৰি লোৱাৰ পিছত আপোনালোকৰ এলাইট মোছন এপ্লিকেশনটো ওপেন কৰিব। সো গাইস ওপেন কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এখন পেজ খোল খাব। পেজখন খোল খোৱাৰ পিছত আপোনালোকে যিকেইটা ইম্পৰ্ট কৰিব সেইটা প্ৰজেক্টত আপোনালোকৰ সেভ হ'ব। গতিকে আপোনালোকে এটা প্লাছৰ চিহ্নৰ কাষতে আপোনালোকে দেখিবলৈ পাব প্ৰজেক্ট বুলি এটা অপচন, তাতে আপোনালোকে ক্লিক কৰি দিব। প্ৰজেক্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণে আহি যাব। এনেকুৱা ধৰণে অহাৰ লগে লগে আপোনালোকে মোৰ ডেসক্ৰিপচনৰ পৰা যি দুটা আপোনালোকে ইম্পৰ্ট এড কৰিছিলে সেই দুটাৰ নাম এটা প্ৰথমতে আপোনালোকে যিটোত আপোনালোকে ফটোসমূহ এড কৰিব লাগিব সেইটো প্ৰজেক্টৰ নাম থাকিব আপোনাৰ বিট বুকমাৰ্ক DZ Eats বুলি থাকিব। আপোনালোকে তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণে এখন পেজ খোল খাই আহিব। পেজখন খোল খাওঁতে আপোনালোকে এটা দেখিব, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে বহুত আপোনালোকৰ ৰঙা ৰঙা লাইন দেখিবলৈ পাব। ইয়াতে যিমানবিলাক ৰঙা ৰঙা লাইন আছে আপোনালোকে প্ৰথম ৰঙা লাইনডালৰ পৰা দ্বিতীয় ৰঙা লাইনডালত মাজত আপোনালোকে এটা ফটো এড কৰিব লাগিব আৰু প্ৰত্যেকটা লাইনৰ মাজতে আপোনালোকে এটা ফটো এড কৰি ল'ব লাগিব। সো গাইস ফটো আপোনালোকে কেনেকৈ এড কৰিব, প্ৰথমতে ফটো এড কৰিবলৈ আপোনালোকে এতিয়া চুকৰ ফালে দেখিব আপোনালোকৰ ৰাইট সাইডত আপোনালোকে এটা প্লাছৰ আইকন দেখিব। প্লাছৰ আইকনটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইমেজ এণ্ড ভিডিঅ'ছত যাব। তাৰপিছত আপোনালোকে ভিউঅলত যাব। ভিউঅলত যোৱাৰ পিছত আপোনালোকৰ ফল্ডাৰ সিলেক্ট কৰিবলৈ আহিব। কোনটো ফল্ডাৰত আপোনালোকৰ ফটোসমূহ আছে সেইটো ফল্ডাৰ আপোনালোকে সিলেক্ট কৰি ল'ব। সো গাইস মই সিলেক্ট কৰি লৈছোঁ ফটোসমূহ। সো গাইস প্ৰথমতে মই দেখিছে এইটো ফটো লগাই লৈছোঁ আৰু সো গাইস আপোনালোকে হয়তো ফটোটো দেখি বহুতে চিনি পাইছে আৰু যিসকলে চিনি পোৱা নাই তেখেতৰ এটা ইউটিউব চেনেল আছে প্ৰ শিফটাৰ আগ্নিক বুলি। আপোনালোকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সো গাইস এনেদৰে ফটোটো এড কৰি ল'ব। এড কৰাৰ পাছত আপোনালোকৰ ফুল স্ক্ৰীন হৈ নাহিব পাৰে ফটোটো ফুল স্ক্ৰীন কৰিবলৈ আপোনালোকে ইয়াতে আপোনালোকৰ ওপৰৰ ফালে 3 ডট দেখিব। 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক কৰাৰ পাছত আপোনালোকে ফিল স্ক্ৰীন কৰি দিব। ফিল স্ক্ৰীন কৰাৰ পাছত আপোনালোকে ভিডিওটো আপোনালোকৰ ৰাইট সাইডৰ পৰা লেফ্ট সাইডলৈ আপোনালোকে দ্বিতীয়টা লাঞ্চলৈ এনেদৰে লৈ আনিব। প্ৰথমটা লাঞ্চলৈ লৈ আনিব। প্ৰথমটা লাঞ্চত আপোনালোকে এনেদৰে ৰখিব। ৰখাৰ পিছত আপোনালোকে ফটোটো এটা কাট কৰিব লাগিব। কাট কৰিবলৈ হ'লে আপোনালোকে ইয়াতে এটা এৰৰ আইকন দেখিব। আপোনালোকে এইটো আইকন দেখিবলৈ পাইছে। ইয়াতে আপোনালোকে এনেদৰে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফটোটো কাট হৈ যাব। সো গাইস এনেদৰে আপোনালোকে প্ৰত্যেকটো লাইনৰ মাজে মাজে এটা ফটো লগাই ল'ব। সো গাইস মই আপোনালোকক কেইটামান ফটো লগাই দেখুৱাই দিছোঁ। আপোনালোকে ভিডিওটো চাই থাকক। ইয়াতে যিমানসমূহ ৰঙা লাইন আছে প্ৰত্যেকৰ মাজে মাজে আপোনালোকে এটা ফটো এড কৰি ল'ব। তো গাইস মই ভিডিওটো অলপ ৰাখি দিওঁ ইয়াতে আপোনালোকৰ ৰাখি পিনে মই ফটোসমূহ এড কৰি লওঁ, কিয়নো বহুত ফটো এড কৰিবলগীয়া আছে। প্ৰত্যেকটো ফটো মই যদি আপোনালোকক এড কৰি দেখুৱাওঁ তেনেহ'লে ভিডিওটো আপোনালোকৰ বহুত দীঘল হৈ যাব, কিয়নো বহুত দীঘল হ'লে আপোনালোকে চাবলৈ হয়তো অশান্তি পাব। সো গাইস মই কণ্টেক্ট ভিডিওটো ৰাখি লওঁ আৰু মই যিমানবিলাক ফটো লগাব লাগে সম্পূৰ্ণ লগাই লওঁ। তাৰপিছতে কি এড আপোনালোকে এটা কি ইফেক্ট এড কৰিব লাগিব আপোনালোকক মই দেখাই আছোঁ।
চ' গাইজ দেখিছে আপোনালোকে মই এটা সকলো ফটো এড কৰি ল'লোঁ ফটোসমূহ এড কৰি লোৱাৰ পাছত আপোনালোকে এটা ইফেক্ট এড কৰিব লাগিব ইফেক্ট এড কৰিবলৈ হ'লে আপোনালোকে ইয়াৰ পৰা বেক যাব বেক যোৱাৰ পাছত ডিছক্ৰিপশ্যনৰ পৰা আৰু এটা আপোনালোকে লিংক ডাউনলোড কৰিছিলে সেইটো ডাউনলোড কৰা আপোনালোকে এটা প্ৰজেক্টত আপোনালোকে থাকিব প্ৰজেক্টত থাকিব আপোনালোকে চেক ইফেক্ট বাই ডিজি ইডিটটো থাকিব তাতে আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰি পিনে প্ৰথমতে এটা ফটো দেখিব আপোনালোকে ফটোটোৰ ওপৰতে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ সোঁ ছাইডৰ তলৰ ফালে চুকত চাব আপোনালোকৰ ইফেক্ট বুলি এটা অপশ্যন পাব তাতে ক্লিক কৰিব তাতে ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকৰ বাওঁ ছাইডত চাব তলত থ্ৰী ডট থাকিব তাতে ক্লিক কৰিব থ্ৰী ডটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা কপি ইফেক্ট বুলি ওলাই আহিব কপি ইফেক্টত আপোনালোকে এনেদৰে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পাছত ইয়াৰ পৰা বেক যাব বেক যোৱাৰ পাছত আপোনালোকে প্ৰথমতে যিটো প্ৰজেক্ট লৈছিলে তাতে যাব তাত যোৱাৰ পাছত আপোনালোকে প্ৰথমে যিটো ফটো লৈছে প্ৰথম ফটোটো ক্লিক কৰিব ক্লিক কৰি পেলাই আপোনালোকে ইফেক্টত ক্লিক কৰিব ইফেক্টত ক্লিক কৰাৰ পাছত আপোনালোকে থ্ৰী ডটত যাব তাৰপিছতে পেষ্ট ইফেক্ট দেখিছে পেষ্ট ইফেক্ট কৰি দিব ত' গাইজ এনেদৰে আপোনালোকৰ ইয়াতে আপোনালোকে ইয়ালৈকে লগাব লাগিব আপোনালোকে 5 ছেকেণ্ড যলৈকে আছে 5 ছেকেণ্ডলৈকে আপোনালোকে এই একেটা ইফেক্টকে লগাব লাগিব চ' গাইজ 5 ছেকেণ্ডলৈকে আপোনালোকৰ যিমানবিলাক এটা ফটো আছে প্ৰত্যেকটো ফটোতে আপোনালোকে এইটো ইফেক্ট এড কৰিব চ' গাইজ মই ফটাফট আপোনালোকক ইফেক্টটো এড কৰি দেখুৱাই দিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব কিয়নো আপোনালোকে যদি ভিডিঅ'টো স্কিপ কৰি দিয়ে পাছত আপোনালোকক বনাওঁতে অলপমান অসুবিধা হ'ব পাৰে দেখিলে আপোনালোকে মই সম্পূৰ্ণ ফটোসমূহ এটা যিমানবিলাক আপোনালোকৰ 5 ছেকেণ্ডলৈকে ফটো আছিলে প্ৰত্যেকটো ফটোতে আপোনালোকৰ মই ইয়াতে প্ৰথমৰ ইফেক্টটো এড কৰি দিলোঁ তাৰপিছত 5 ছেকেণ্ডৰ পাছত যিমানবিলাক ফটো আছে তাতে আপোনালোকে আৰু বেলেগ এটা ইফেক্ট এড কৰিব লাগিব সেইটো ইফেক্ট এড কৰিবলৈ হ'লে পুনৰ আপোনালোকে ইয়াৰ পৰা বেক যাব বেক যোৱাৰ পাছত আপোনালোকে চেক ইফেক্ট বাই ডিজি ইডিটত যাব তাত যোৱাৰ পাছত আপোনালোকে 2 নম্বৰতে যিটো ফটো দেখিব তাৰ ওপৰত ক্লিক কৰিব ক্লিক কৰাৰ পাছত পুনৰ আপোনালোকে ইফেক্টত যাব ইফেক্টত গৈ থ্ৰী ডটত যাব তাৰপিছত গৈ আপোনালোকে কপি ইফেক্ট ওলাব তাতে কপি কৰি ল'ব কপি কৰাৰ পাছত পুনৰ ইয়াৰ পৰা বেক যাব বেক যোৱাৰ পাছত আপোনালোকে পুনৰ প্ৰথমৰ যিটো প্ৰজেক্ট লৈছিলে তাতে ক্লিক কৰিব তাতে ক্লিক কৰাৰ পাছত আপোনালোকে 5 ছেকেণ্ডৰ পাছৰ পৰা যিমানবিলাক ফটো আছে প্ৰত্যেকটো ফটোতে আপোনালোকে এইটো ইফেক্ট এড কৰি দিব লাগিব চ' গাইজ এনেদৰে আপোনালোকে প্ৰথমতে যেনেদৰে ইফেক্টবিলাক পেষ্ট কৰি ইয়াতে লগাই লৈছিলে ঠিক তেনেদৰে ইয়াতো আপোনালোকে লগাই ল'ব চ' গাইজ যদিহে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুসকলৰ লগত চ' গাইজ দেখিলে ইয়াতে যিমানসমূহ ফটো আছিলে প্ৰত্যেকটো ফটোতে মই আপোনালোকক ইফেক্টবিলাক এড কৰি দেখুৱাই দিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো এনেদৰে বনাই ল'ব পাৰিব এতিয়া সম্পূৰ্ণ ভিডিঅ'টো হৈ গ'ল আপোনালোকক মই বৰ্তমান প্লে কৰি দেখুৱাব লৈছোঁ কেনেকুৱা হ'ল আপোনালোকে চাই লওক চ' গাইছ আজিৰ ভিডিঅ'টোত ইমানেই যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আৰু আপুনি যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টাটো অল নটিফিকেশ্যন কৰি প্ৰেছ কৰি দিব যাতে মই দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ আপুনি পাই থাকে চ' গাইছ আজিলৈ ইমানেই ধন্যবাদ জয় অসম